যে 4.5 বছৰীয়া কাৰ্যকালত চৰকাৰে কিমান ৱাইন শ্বপ দিলে। এই ৱাইন শ্বপ খোলাৰ অন্তৰ্নিহিত কাৰণটো হৈছে যে চৰকাৰে এটা ভাবি লৈছে যে সমগ্ৰ অসমীয়া জাতীয় সত্তাক যদি মদত মাতাল কৰি দিব পাৰি তেতিয়াহ'লে চৰকাৰ দুটা লাভ। এটা হৈছে চৰকাৰে টেক্সৰ পইচা পাই থাকিব, হেলিকপ্টাৰ উৰি থাকিব, আৰু আনটো হৈছে জাতি মদ খাই পেলাই শুই থাকিব। আমাৰ বৰ্তমান চৰকাৰখনৰ যিটো দেউলীয়া অৱস্থা, এই দেউলীয়া অৱস্থাটো আমাৰ পদযাত্ৰা আৰম্ভ কৰাৰ দিনাখন অতি নগ্নভাৱে 800 কোটি টকা এই সপ্তাহত লৈছে, আৰু 1700 কোটি টকা এতিয়া চৰকাৰে লোন ল'বৰ কাৰণে পৰিকল্পনা কৰিছে। কাৰণ চৰকাৰে কৰ্মচাৰীক দৰমহা দিবলৈ পইচা নাই। চৰকাৰে যি অৰুণোদয়কে আদি কৰি বিভিন্ন আঁচনি চলাইছিল, সেই আঁচনি চলাবলৈ চৰকাৰ আৰু ARDFৰ মাজত এখন নাটক। AIUDFৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আগন্তুক দিনত কোনো মৃত্যুকাংক্ষী ৰাইজ আৰু এই অঞ্চলৰ সচেতন যিসকল অৰাজনৈতিক ব্যক্তি সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ 1 বজাৰ পৰা বিলাসীপাৰা ইষ্ট সমষ্টিত পদযাত্ৰা শেষ হোৱাৰ লগে লগে মোৰ ধুবুৰীৰ যি কাৰ্যসূচী, 5 দিনীয়া কাৰ্যসূচী, সেয়া আজি শেষ হ'ব। আৰু যোৱা 5 দিন ধুবুৰীত পদযাত্ৰা কৰাৰ সময়ছোৱাত আমাৰ সাংবাদিকসকলে অশেষ শাৰীৰিক কষ্ট স্বীকাৰ কৰি আমাৰ লগতে 10-14 কিলোমিটাৰ খোজকাঢ়ি সাংবাদিকসকলেও যি আমাক উৎসাহ দিলে, আৰু অসমৰ ৰাইজকো অকণমান আমাৰ পদযাত্ৰা দেখাৰ যি সৌভাগ্য আমাৰ হ'ল, ৰাইজে দেখা পাবৰ কাৰণে আমি যি পদযাত্ৰা, সেয়া সাংবাদিক বন্ধুসকলকো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বন্ধুসকল, আমি যিদিনাখন মঙলবাৰ আমি ভাবিছিলোঁ ৰাজ্যখনৰ মংগল হ'ব, মঙলবাৰটো চাই পেলাই আমি গোলোকগঞ্জত আমাৰ পদযাত্ৰা শুভাৰম্ভ কৰিছিলোঁ ৰাজ্যখনৰ মংগলৰ স্বাৰ্থত। কিন্তু সেইদিনাখনেই 1,15,000 কোটি টকা ধাৰত গৈ থকা আমাৰ চৰকাৰে আমাৰ নিজা ষ্টক, যিটো ৰিজাৰ্ভ বেংকত আমাৰ অংশীদাৰিত্ব থাকে, সেই অংশীদাৰিত্ব বন্ধকত থৈ পেলাই আৰু 800 কোটি টকা লোন লৈছে। আৰু 800 কোটি টকা লোনৰ পইচা ক'ত খৰচ কৰিব? IBS, ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম, আৰু কৰ্মচাৰী দৰমহাত, কোনো আন্তঃগাঁথনি উন্নয়নত নহয়। অৰ্থাৎ বৰ্তমান চৰকাৰখনৰ যিটো দেউলীয়া অৱস্থা, এই দেউলীয়া অৱস্থাটো আমাৰ পদযাত্ৰা আৰম্ভ কৰাৰ দিনাখন অতি নগ্নভাৱে উন্মোচিত হৈছে। আৰু 800 কোটি টকা ধাৰ লোৱাৰ লগতে বিত্ত বিভাগৰ ভিতৰুৱা সূত্ৰ মতে এতিয়া আৰু 1700 কোটি টকা এই চৰকাৰে এই বিত্ত বৰ্ষত লোন ল'বৰ কাৰণে পৰিকল্পনা কৰিছে। আৰু অকল এই চলিত যোৱা বিত্তীয় বৰ্ষত 800 কোটি টকা লোন লৈছোঁ আমি, আৰু যোৱা বিত্তীয় বৰ্ষত 7,000তকৈ বেছি কোটি টকা, 7,000 কোটি টকা, অলপ বেছি, মোৰ সংখ্যাটো মনত অহা নাই, 7,000 কোটিতকৈও বেছি টকা আমি সুদ ভৰিছোঁ। গতিকে আমাৰ এই যে উন্নয়নৰ গংগা বব বুলি যে চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে, এতিয়া উন্নয়নৰ গংগাৰ ফলশ্ৰুতি হৈছে যে বাৰ্ষিক 7,000 কোটি টকা বেংকৰ সুদ ভৰি এতিয়ালৈকে আমাৰ ধাৰৰ পৰিমাণ 1,15,000 কোটি টকাতকৈ বৃদ্ধি পাইছে। 800 কোটি টকা এই সপ্তাহত লৈছে, আৰু 1700 কোটি টকা এতিয়া চৰকাৰে লোন ল'বৰ কাৰণে পৰিকল্পনা কৰিছে। কাৰণ চৰকাৰে কৰ্মচাৰীক দৰমহা দিবলৈ পইচা নাই। চৰকাৰে যি অৰুণোদয়কে আদি কৰি বিভিন্ন আঁচনি চলাইছিল, সেই আঁচনি চলাবলৈ চৰকাৰৰ পইচা নাই। আৰু আমি ইয়াতে আমাৰ বিধানসভাৰ চিফ হুইপ আছে, আমি ইতিমধ্যে কথা পাতিছোঁ যে আগন্তুক ডিচেম্বৰ এছেম্বলিত আমি চৰকাৰৰ পৰা জানিব বিচাৰিম যে 4.5 বছৰীয়া কাৰ্যকালত চৰকাৰে কিমান ৱাইন শ্বপ দিলে। এই ৱাইন শ্বপ খোলাৰ
অন্তৰ্নিহিত কাৰণটো হৈছে যে চৰকাৰে এতিয়া ভাবি লৈছে যে সমগ্ৰ অসমীয়া জাতীয় সত্তাক যদি মদত মাতাল কৰি দিব পাৰি তেতিয়াহ'লে চৰকাৰ দুটা লাভ। এটা হৈছে চৰকাৰে টেক্সৰ পইচা পাই থাকিব, হেলিকপ্টাৰ উৰি থাকিব, আৰু আনটো হৈছে জাতি মদ খাই পেলাই শুই থাকিব, আমাৰ চৰকাৰে কোনো কষ্ট নকৰে। সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ সম্পৰ্কত তেখেতে এখন শ্বেতপত্ৰ বাহিৰ কৰক ডিচেম্বৰ মাহৰ বিধানসভাৰ আগতে। ৰাইজে ডিচেম্বৰততো আমাৰ বিধায়কসকলৰ প্ৰশ্নৰ মুখামুখি হ'ব, তেতিয়া আমি কিছু উত্তৰ পাম, কিন্তু বিধানসভাত সময় সীমিত। আমাৰ বিধায়কে বিচাৰিলেও নিৰ্দিষ্ট সময়তকৈ বেছি আলোচনা কৰাৰ সুযোগ নাথাকে আৰু সুযোগ নিদিয়ে। আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি কিমান ভালকৈ বিত্তীয় ব্যৱস্থা অসমত পৰিচালনা কৰিছে। অসমৰ প্ৰত্যেকজন নাগৰিকৰ জনাৰ অধিকাৰ আছে। আপোনাৰ কাৰ্যকালত আপুনি কিমান লোন লৈছে, এই লোনৰ পইচা আপুনি ক'ত খৰচ কৰিছে, এই কথাখিনি আমাৰ অসমৰ প্ৰত্যেকজন নাগৰিকৰ জনাৰ অধিকাৰ আছে, আপুনি জনাব লাগিব। দ্বিতীয় কথাটো হ'ল যে আমাৰ এই পদযাত্ৰাৰ সময়ত আমি মন কৰিছোঁ যে এটা উৎকোষতা ষড়যন্ত্ৰমূলকভাৱে ধুবুৰী ৰাইজৰ মাজত আৰু অসমৰ ৰাইজৰ মাজত সৃষ্টি কৰিবলৈ বিচৰা হৈছে যে কংগ্ৰেছ আৰু ARDFৰ মাজত এখন নাটক চলিছে। মই অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তিক আজি জনাব বিচাৰিছোঁ, আজিৰ পাছত আৰু এই কথা মই পুনৰাবৃত্তি কৰিবলৈ মন নাই যে আমি আগন্তুক দিনত কংগ্ৰেছ দলে আমাৰ কাৰোবাৰ লগত এলায়েন্স হ'ব পাৰে, আমাৰ বহুত মিত্ৰ দল আছে, আমাৰ মিত্ৰতা হ'ব পাৰে, কিন্তু AIUDFৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আগন্তুক দিনত কোনো মিত্ৰতা নকৰে। এই কথা মই আজি সৰ্বশেষবাৰৰ বাবে অসমৰ সংবাদ মাধ্যমক জনাইছোঁ, কাৰণ মই য'তে থিয় হওঁ সংবাদ মাধ্যমে উৰাই ঘূৰাই এটা প্ৰশ্নই সোধে। সেইকাৰণে মই আজি জনাইছোঁ, আৰু এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ একমাত্ৰ সিদ্ধান্ত নহয়, এয়া আমাৰ দলৰ সংঘবদ্ধ সিদ্ধান্ত, আৰু এই সিদ্ধান্তত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পূৰ্ণ অনুমোদন আছে। তৃতীয়তে, আমাৰ যি পদযাত্ৰা, এই পদযাত্ৰা আপোনালোকক আগতে আমি কৈছিলোঁ যে 834 কিলোমিটাৰ যোৱা যি পদযাত্ৰা ধুবুৰীৰ পৰা শদিয়ালৈ আমি উলিয়াইছোঁ। আমাৰ এই পদযাত্ৰাত আমি 9টা লোকসভা সমষ্টি সামৰি ল'ম। গোটেই এৰিয়াবিলাক নাহে, এতিয়া ধুবুৰীৰো গোটেই এৰিয়াবিলাক নাহে, আমাৰ চাউথ চালমৰা, মানকাছাৰ আমি সামৰিব পৰা নাই, কিন্তু লোকসভা সমষ্টিবিলাক চুই যাম। তেনেকুৱা 9টা লোকসভা সমষ্টি আৰু 14খন জিলা, 14খন জিলাৰ অংশ বিশেষ, কিছুমান জিলা সম্পূৰ্ণ হয়তো হ'ব পাৰে 80%, 40%, 30% এনেকৈ 14খন জিলা আৰু 46টা সমষ্টি, 46টা বিধানসভা সমষ্টি আমি চুই যাম। এতিয়া আমাৰ পদযাত্ৰাটোক লৈ দুই এক সংবাদ মাধ্যমে দুই এক বাৰ্তা দিছে, আমাৰ আপত্তি একো নাই। আমি যিকোনো প্ৰকাৰে বিচাৰোঁ যে আমাৰ পদযাত্ৰাটোৰ সম্পৰ্কত আলোচনা হ'ব লাগে। সেইকাৰণে আমাক নিগেটিভ পজিটিভলৈ আমি কেতিয়াও কোনো সংবাদ মাধ্যমৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱো নাই, আৰু বেয়া ভাৱ থাকিলেও আমি একো কৰিবলৈ নাই। কিন্তু মই জাষ্ট সকলোৰে জ্ঞাতাৰ্থে জনাইছোঁ যে যিহেতুকে আমাৰ সমষ্টিভিত্তিক পাৰ্লিমেণ্ট 9টা আৰু এছেম্বলি 46টা, 46টা আমি কভাৰ কৰিম, এতিয়া 46টা সমষ্টিত হাইৱে বা গ্ৰাম্য পথ, ৰাষ্ট্ৰীয় পথ বা গ্ৰাম্য পথ যিখিনি পৰিব তাৰ গোটেইখিনি আমি কভাৰ নকৰিব পাৰোঁ, কাৰণ এইটো মোৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ এখন দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এডভাইচাৰী কমিটি আছে, এডভাইচাৰী কমিটিখনে পথ নিৰ্দেশনাটো দিছে ইন ডিউ কনচাল্টেশ্যন উইথ দ্য DCC। জিলা কংগ্ৰেছৰ নেতৃত্বৰ সৈতে আলোচনা কৰি আমাৰ দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এডভাইচাৰী কমিটিয়ে পথ নিৰ্দেশনা দিয়ে, আৰু সেইটো চাৰ্কুলাৰ হিচাপে ঘোষণা কৰে আমাৰ যিজন পদযাত্ৰা কমিটিৰ আহ্বায়ক ৰমেন বৰঠাকুৰ ডাঙৰীয়া। কিন্তু মোৰ কাম হৈছে ৰাইজৰ লগত খোজকাঢ়ি যোৱা। এতিয়া মোক যদি আজি
বিলাসীপাৰা ইষ্টত কয় যে 25 কিলোমিটাৰ খোজকাঢ়ি মই ঈশ্বৰৰ গুৰিটো প্ৰাৰ্থনা কৰি পেলাই ওলাওঁ যে ৰাইজে যিমান দীঘল বাট ক'ব সিমান দীঘল বাট খোজকাঢ়িবৰ কাৰণে শাৰীৰিক মানসিকভাৱে প্ৰস্তুতি লৈ পেলাই মই ওলাইছোঁ। কিন্তু মোৰ কথা হ'লে নহ'ব, এইটো মোৰ পদযাত্ৰা নহয়, অসমৰ একতা, শান্তি, প্ৰগতি, সমন্বয় সৃষ্টি কৰাৰ উদ্দেশ্যে এইটো ৰাইজৰ পদযাত্ৰা। গতিকে লগত যোৱা ৰাইজৰ শাৰীৰিক মানসিক শক্তিৰ ওপৰতো এই পদযাত্ৰাৰ পথছোৱা নিৰ্ণয় কৰিব। আৰু আমাৰ যি 126জন স্থায়ী যাত্ৰী আছে তেওঁলোক মোৰ লগত সমানে সমানে যাবলৈ প্ৰস্তুত। আমি সিদিনাখন গৌৰীপুৰত আমাৰ ধুবুৰী সংবাদ মাধ্যম সাক্ষী যে 14 কিলোমিটাৰ আমি খোজকাঢ়িছোঁ, আপোনালোকৰ লগত আছে। 14 কিলোমিটাৰ যোৱাৰ সময়ত ৰাইজে বাটত কৈছে যে যথেষ্ট আহিলোঁ, আজিলৈ সামৰক। তেতিয়া আমি সামৰিছোঁ। আমি প্ৰথম দিনাখন 8 কিলোমিটাৰ বুলি কৈছোঁ, আমি 8 কিলোমিটাৰতকৈ আগুৱাই গ'লোঁ। সেইকাৰণে পদযাত্ৰাৰ আমি কোনো নিৰ্ধাৰিত ফিক্স কিলোমিটাৰ নাই, আমাৰ কোনো সময়ৰ কথা নাই। আমাৰ পদযাত্ৰাৰ সময় আৰু দূৰত